হ'ল আৰে মা দেউতা মা ওলাই আহাচোন মা কি হ'ল পানী আন দম মাৰি যোৱা পানী দিয়া কি হ'ল পানী দিয়া কি হ'ল জোনালী মূৰত পানী দিয়া কি হ'ল ঐ জোনালী কি হ'ল ঐ বাদেউ কি হ'ল জোনালী নাপাব কি হৈছে তোৰ আমাৰ হা মাধুৰী ইমান জলদি আহিব বুলি মই ভাবাই নাছিলোঁ বাইদেউ চোৱাচোন মাধুৰী হয় আমাৰ কি কৈছে আপুনি মই বুজি পোৱা নাই এয়া আমাৰ মাধুৰী দাদা কি হ'ল মাধুৰী হেৰি মোৰতে এয়া নাম লিখি থৈ গৈছিলে তাৰ নিজৰ হাতত নাম লিখিছে ল'ৰাটোৰ হাততো নাম লিখি থৈ গৈছে কি কৈছ তই সঁচাকৈ মই দেখিছোঁ নহয় মাধুৰী মোৰতে হয় সিহঁতৰ দুয়োকো চিনাকি কৰাই দিব লাগে আৰু তাৰ মাক দেউতাককো চিনাকি কৰাই দিব লাগে ৰজাত বংশৰ বোৱাৰীটো আঞ্জল আঞ্জল হেল্ল' থৰ লাগি দেখোন ৰলি তোক সকলো কথা কম ভাঙি পাতি ব'ল জেঠাই মই সপোন দেখিলে মাধুৰীক এজনী দেৱী মা যেন দেখোঁ নাজানো মোৰ ভুল হৈছে যোৱা পানী এঘটি আনি ভৰিকেইটা ধুৱাই দিয়া মা মাফ কৰি দিব মোৰ নাজানিয়ে ভুল হৈছে মা এবাৰ মাত দিয়া না মা হয় মই তোমাৰ মা আগৰ জন্মত মই তোমাৰ মা আছিলোঁ আৰু তুমি মোৰ পুত্ৰ